भाई मूड चैनल है भाई তুমি কি ইন্ট্রো মাৰি আছা मूड चैनल है हेलो गाइस वेलकम बैक टू दी अनदर वीडियो আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনুভৱটো কেনেকুৱা আজি অনুভৱটো বহুত বেছি ভাল আৰু ইফালে ওপৰফালে উঠি আহি আমি ফাইনালি ইয়াত আহি আমাৰ জাভেদ ভাই আপোনালোকে দেখিবলৈ পাইছে একদম পুৰা বৰ্তমান ফেমাস হৈ আছে জাভেদ ভাই নীলবাগান আমিতো অকল অসমীয়াত বনাওঁ অসমৰ মানুহে চিনি পায় এখেতক কিন্তু পুৰা ইণ্ডিয়াৰ মানুহে চিনি পায় বহুত বেছি ভাল লাগি আছে যে আমাৰ হুজাইৰ ইউটিউবাৰ সকলো ইয়াত আহিছে हेलो गाइज वेलकम बैक टू दी अनदर वीडियो আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ব্লগছ উইথ আইজেড মোৰ দ্বিতীয়টো চেনেল হয় এইটো সকলোৱে জানে বৰ্তমানে ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা নাই আমাৰ ডিষ্ট্ৰিক্টতো এখন সৰুকৈ এটা মানে মিটআপ কৰিছোঁ আমাৰ ওচৰত আনবক্সিং ইণ্ডিয়া প্ৰায় 3,60,000 ছাবস্ক্ৰাইবাৰ আৰু টেকনিকেল অসম এনেকুৱা ধৰণৰ বহুত মানে আমাৰ ইউটিউবাৰসকল আছে সব একেলগে কিবা এটা খাম আৰু মানে সবে আমাৰ ডিষ্ট্ৰিক্টত মিলি কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি কি কৰোঁ সব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে গোটেইখিনি গম পাই যাব আমাৰ সকলো ইউটিউবাৰ লাহে লাহে আহি আছে আমাৰ টেকনিকেল অসমৰ হোষ্ট তেওঁ আহি গৈছে তাৰপিছত আমাৰ আনবক্সিং ইণ্ডিয়াৰ হোষ্ট তেওঁ আহি আছে তো আমি সকলো মিলি আজি যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে গোটেইখিনি গম পাই যাব তো গাইজ আমাৰ লগত আছে সাবিৰ ভাই টেকনিকেল অসমৰ হোষ্ট আপোনালোকে নিশ্চয় গম পাইছে সাবিৰ ভাই আজি আমি ক'লৈ গৈ আছোঁ আমি আজি বুঢ়ীগংগালৈ গৈ আছোঁ মানে আমাৰ সৰুকৈ এটা চাগে মিটআপ হ'ব হয় সৰুকৈ এটা মিটআপ হ'ব মানে বহুদিন ধৰি মিটআপ হ'ব পৰা নাই ক'ভিডৰ কাৰণে তো আমি ভাবিছোঁ এটা মিটআপ কৰা যাওক আৰু বিশেষকৈ মোৰ গাটো ইমান ভাল নহয় তথাপিও তেখেতসকলে অৰ্গেনাইজ কৰিছে আহি পালোহি আৰু তো গাইজ আমি যিখন ঠাইলৈ গৈ আছোঁ আপোনালোকে অকণমান পিছত আপোনালোকে দেখিবলৈ পাব লাহে লাহে সকলো আহি আছে গাইজ আমি ফাইনেলি ঠাইখনত আহি গৈছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে নাজাৰাটো আপোনালোকে চাই লওক এটা খুবেই ধুনীয়া এটা পৰিৱেশ ইয়াত মই আপোনালোকক দেখুৱাইছোঁ ইয়াত আপোনালোকে চাওক বহুত মানুহ ইয়াত আজি আহিছে 15 আগষ্ট উপলক্ষে বহুত মানুহ আজি আহিছে গাইজ আজি আমাৰ লোকেল ইউটিউবাৰ বহুত আমি একেলগ হৈছোঁ ইয়াত সৰুকৈ মিটআপ এটাৰ কাৰণে চ' আপোনালোকৰ লগত এজনকৈ মই পৰিচয় কৰাই আপোনালোকক দিবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিবলৈ পাব মই আপোনালোকক অকণমান পিছলৈৰ সৈতে মই পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম তো গাইজ আমি ফাইনেলি ইয়াত আহি আমাৰ জাভেদ ভাই আপোনালোকে দেখিবলৈ পাইছে একদম পুৰা বৰ্তমান ফেমাছ হৈ আছে জাভেদ ভাই নীলবাগান তামোল খাই আহিছোঁ দেই তামোল খাই আহিছোঁ নীলবাগানৰ লগত কেনেকৈ লাগিছে ভাই আজি আহি বহুত ভাল লাগিছে আজি জীৱনৰ প্ৰথমবাৰ ইউটিউব আৰম্ভ কৰিম বুলি কেতিয়াও ভবা নাই ইউটিউব আৰম্ভ কৰাৰ পিছত ইমান মৰম পাম বুলি কেতিয়াও ভবা নাই পাৰ ডে 4-5জন মানুহে সোধে ইউটিউবৰ বিষয়ে বহুত মনটো কিবা শান্তি হৈ যায় আজি সৰু চেনেল ইমান ডাঙৰ নহয় তাৰপিছতো আজি এটা মিটআপ আছে ইয়াতে মাতিছে আহিবলৈ আমাক ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে আমাকো মাতিছে আহিবলৈ আমাৰতো আৰু একো নাই আমি সকলো আহিছোঁ এতিয়া মিটআপ কৰিম কি কৰোঁ কি নহয় আপোনালোকে গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে পাব আৰু ভাই চেনেলটো নতুনকৈ খুলিছে এনেই ডাঙৰ ইউটিউবাৰ টেক ভিডিঅ' বনায় ব্লগত নতুন তো ব্লগত নতুন যেতিয়া আপোনালোকে অলপ মানে ছাপোৰ্ট কৰক আৰু চেনেলটো অলপ আগুৱাই যোৱাত সহায় কৰক 1K কৰি দিয়ক জলদি 1K হৈ গ'ল চাগে নাই 1K হোৱা নাই তো গাইজ ইয়াত আহি আমি আমাৰ আনবক্সিং ইণ্ডিয়া আপোনালোকে নিশ্চয় আপোনালোকে চিনি পায় আপোনালোকে ভিডিঅ' চাই চিনাকি দিয়াৰ প্ৰয়োজনে নাই প্ৰয়োজন নাই নেকি 4-5 লাখ ছাবস্ক্ৰাইবাৰ প্ৰয়োজনে নাই হিন্দী চেনেল বহুত বেছি ভাল লাগি আছে যে আমাৰ হুজাইৰ ইউটিউবাৰ সকলো ইয়াত আহিছে আৰু নিশ্চয় আমি এনজয় কৰিম আৰু লগতে সকলোৰ লগত মিলি বহুত বেছি ভাল লাগিছে আৰু আপোনাৰ চেনেলটো নিশ্চয় আগুৱাই গৈ আছে আৰু এনেকৈ ভিডিঅ'ত কাম কৰি থাকক সদায় কৰিব ভাল লাগিব নিশ্চয় ভাল সকলোৰ লগত আৰু ইয়াত সকলো আহিছে সৰু ডাঙৰ হওক কম ছাবস্ক্ৰাইবাৰ হওক বেছি ছাবস্ক্ৰাইবাৰ হওক তো গাইজ ইয়াতে আমি আৰু এখন লোকেশ্যনত আহি গৈছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছোঁ মই আপোনালোকক গোটেইখিনি ইয়াত ভিউখিনি মই আপোনালোকক দেখুৱাইছোঁ
ক'ত গৈ আছো আমি ভাই ক'ত লৈ আহিছা তোমালোকেতো টেকনিকেল ইউটিউব কৰা মই কৈছোঁ তোমালোকৰ ব্লগ আৰম্ভ কৰা আচ্ছা আচ্ছা যদি তোমালোকে ব্লগ আৰম্ভ কৰা আচ্ছা তেনেহ'লে মানে পইচা পাতি অলপ কম পাবা এইটো খাতা কিন্তু জাগা বহুত চিনিব পাৰিবা এই চাওক এইসকল বহুত ইনকাম কৰা আনবক্সিং ইণ্ডিয়া বহুত ইনকাম কৰা ইউটিউবাৰ কিন্তু আজি মই য'ত লৈ গৈ আছোঁ চিনিয়ে নাপায় অনুভৱটো কেনেকুৱা আজি অনুভৱটো বহুত বেছি ভাল আৰু ইফালে ওপৰৰ ফালে উঠি আহি প্ৰায় 2 কিলোমিটাৰমান উঠি আহিলোঁ বহুত বেছি ভাগৰ লাগিছে জাভেদ ভাই জাভেদে কলৈ লৈ আছে মই নিজে ক'ব নোৱাৰি বোলে সন্মুখত এটা মনোমোহা ঠাই আছে দেখিবলৈ পাব ইমান ধুনীয়া জাভেদ ভাই ফুল ব্লগিঙত বিজি হৈ আছে জাভেদ ভাই বিজি আছে ফুল বিজি ক'ত লৈ আহিছা ভাই মই সৰু ইউটিউবাৰ ইমৰানদাৰ কেমেৰা লৈ ফটো মাৰি আছোঁ বেলেগ এটা ডাঙৰ মানে ইউটিউবাৰ ন হয় ডাঙৰ ইউটিউবাৰ বেলেগ তো গাইজ আজি আপোনালোকৰ কাৰণে এইটো ভিডিঅ' লৈ আহিছিলোঁ আপোনালোকে ব্লগটো চাই আপোনালোকে কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ব্লগ আপোনালোকে এইটো চেনেলত পাৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলৰ ভিউৱাৰ্ছৰ কাৰণে ইমৰান দা কিবা ক'ব নেকি আমাৰ চেনেলৰ ভিউৱাৰ্ছৰ কাৰণে ভাল লাগিছে সকলোৰ লগত মিট আপ কৰি আৰু একেলগে আমি ইয়াত খোৱা বোৱা কৰিলোঁ আৰু শেষত আপোনালোকে যদি আমাৰ চবৰ চেনেল চাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত চবৰ লিংক আছে তাত গৈ আপোনালোকে চেনেল চাৰ্চ কৰিব পাৰিব তো সাবিৰ দা আমাৰ চেনেলৰ ভিউৱাৰ্ছৰ কাৰণে লাষ্টত কিবা আপুনি ক'ব নেকি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো আপোনালোক যিসকলে চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰক কাৰণ আপোনালোকৰ সহযোগিতাই যিসকল ইউটিউবাৰ উঠি আহিছে উঠি অহা প্ৰজন্মক আপোনালোকে যিমান সহায় সহযোগিতা আগবঢ়াব সেইসকল সিমানেই ছাকচেছ হ'ব আৰু আপোনালোকৰ কাৰণে সিমান ধুনীয়া ধুনীয়া কণ্টেণ্ট আগবঢ়াব ধন্যবাদ ধন্যবাদ